নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম গাড়ীসমূহত ব্যৱহাৰ হোৱা ভেকিউম ব্ৰেক বুষ্টাৰ কি হয়, কেনেকৈ কাম কৰে আৰু ইয়াৰ কনষ্ট্ৰাকশ্যনটো কেনেকুৱা হয়। তেনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এইখিনিতে মই ক'ব খোজোঁ যে যিকোনো ব্ৰেকিং ছিষ্টেমত যদি কোনো এক্সটাৰ্নেল ছাৰ্ভিচ ব্যৱহাৰ কৰা হয়, সেই ব্ৰেকিং ছিষ্টেমটোক পাৱাৰ ব্ৰেকিং ছিষ্টেম বুলি কোৱা হয়। আৰু ভেকিউম ব্ৰেকিং ছিষ্টেমটো পাৱাৰ ব্ৰেকিং ছিষ্টেমৰ এটা গুৰুত্বপূৰ্ণ অংশ হয়। এই ভেকিউম ব্ৰেকিং ছিষ্টেমটো আজিকালি গাড়ীসমূহত বেছিকৈ ব্যৱহাৰ কৰা হয়, কিয়নো এই ব্ৰেকিং ছিষ্টেমটো ডিস্ক ব্ৰেক আৰু ড্ৰাম ব্ৰেক দুয়োটাতে সহজকৈ ব্যৱহাৰ কৰিব পাৰি। বন্ধুসকল, এতিয়া আমি জানো আহক ভেকিউম ব্ৰেকিং ছিষ্টেমৰ কনষ্ট্ৰাকশ্যনটো কেনেকুৱা আৰু ইয়াৰ ভিতৰত কি পাৰ্টছ লাগি থাকে। বন্ধুসকল, এই ছিষ্টেমটোত ব্ৰেক পেডেলৰ লগত মাষ্টাৰ চিলিণ্ডাৰ লাগি থাকে আৰু মাষ্টাৰ চিলিণ্ডাৰৰ কাম হৈছে ব্ৰেক পেডেলৰ ওপৰত যিমানখিনি ফ'ৰ্চ এপ্লাই হৈছে সেই ফ'ৰ্চখিনিক হাইড্ৰলিক প্ৰেছাৰলৈ পৰিৱৰ্তন কৰা। মাষ্টাৰ চিলিণ্ডাৰৰ ওপৰত এটা কণ্ট্ৰল ইউনিট থাকে আৰু এই কণ্ট্ৰল ইউনিটটো পিষ্টন আৰু চিলিণ্ডাৰৰ এটা এৰেঞ্জমেণ্ট হয়, য'ত দুটা ভেল্ভ থাকে। তাৰে এটা হৈছে আপাৰ ভাল্ভ আৰু এটা হৈছে লোৱাৰ ভাল্ভ। ইয়াৰে আপাৰ ভাল্ভটোৱে কণ্ট্ৰল ইউনিটক পৰিৱেশৰ বায়ুৰ লগত মিহলি হোৱাত সহায় কৰে। আপাৰ ভাল্ভটোত অপেন আৰু ক্ল'জ মুভমেণ্ট হয়। যেতিয়া আপাৰ ভাল্ভটো অপেন হয়, তেতিয়া এয়াৰখিনি কণ্ট্ৰল ইউনিটত সোমাব পাৰে আৰু যেতিয়া আপাৰ ভাল্ভটো বন্ধ হৈ যায়, তেতিয়া বাহিৰৰ বায়ু ভিতৰত সোমোৱাটো বন্ধ হয়। তাৰ তলত থাকে লোৱাৰ ভাল্ভ। এই লোৱাৰ ভাল্ভটো কণ্ট্ৰল ইউনিটক ভেকিউম ৰিজাৰ্ভায়াৰৰ লগত কানেক্ট কৰে। এই ভেকিউম ৰিজাৰ্ভাৰৰ কাষত NRV থাকে, যাৰ সম্পূৰ্ণ অৰ্থটো হ'ল নন ৰিটাৰ্ণ ভেল্ভ, আৰু এই ভেকিউম ৰিজাৰ্ভাৰ আৰু NRVয়ে চাৰ্ভো চিলিণ্ডাৰৰ মাজত ভেকিউম থকাত সহায় কৰে। চাৰ্ভো চিলিণ্ডাৰ এটা বহুত ইম্পৰ্টেণ্ট কম্পনেণ্ট হয় আৰু এইটোতো পিষ্টন আৰু চিলিণ্ডাৰৰ এটা এৰেঞ্জমেণ্ট হয়। ইয়াত পিষ্টন ৰডডাল ব্ৰেক শ্বুৰ লগত লাগি থাকে আৰু যেতিয়া আমি ব্ৰেক এপ্লাই নকৰোঁ, তেতিয়া চাৰ্ভো চিলিণ্ডাৰৰ পিষ্টনৰ ওপৰত আৰু তলত দুয়োপিনে ভেকিউম থাকে আৰু এই ভেকিউমখিনি থকাত ভেকিউম ৰিজাৰ্ভায়াৰ আৰু NRVয়ে সহায় কৰে। এতিয়া যদি কিবা কাৰণত গাড়ীখন চলি থকা সময়ত চাৰ্ভো চিলিণ্ডাৰৰ মাজত এয়াৰ থাকে, সেই এয়াৰখিনি NRVৰ জৰিয়তে ইনটেক মেনিফল্ডলৈ গুচি যায়। এইখিনিতে মই আপোনালোকক ক্লিয়াৰ কৰি দিব খোজোঁ যে NRVৰ জৰিয়তে এয়াৰখিনি ইনটেক মেনিফল্ডলৈ ওলাই যাব পাৰে, কিন্তু ইনটেক মেনিফল্ডেদি NRVৰ যোগেদি ভিতৰলৈ এয়াৰ সোমাব নোৱাৰে। বন্ধুসকল, এইটো আছিল ভেকিউম ব্ৰেক বুষ্টাৰৰ কনষ্ট্ৰাকশ্যন। এতিয়া আমি চাওঁ আহক এই ব্ৰেক বুষ্টাৰটোৱে কেনেকৈ কাম কৰে। যেতিয়া ব্ৰেক এপ্লাই কৰা নহয় বা ব্ৰেক পেডেলত কোনো ধৰণৰ ফ'ৰ্চ এপ্লাই কৰা নহয়, তেতিয়া কণ্ট্ৰল ইউনিটৰ আপাৰ ভাল্ভটো বন্ধ হৈ থাকে আৰু লোৱাৰ ভাল্ভটো অপেন হৈ থাকে আৰু চাৰ্ভো চিলিণ্ডাৰৰ দুয়োপিনে ভেকিউম থাকে। যেতিয়াই ড্ৰাইভাৰজনে ব্ৰেক এপ্লাই কৰে, তেতিয়া মাষ্টাৰ চিলিণ্ডাৰটোৱে হাইড্ৰলিক প্ৰেছাৰৰ জৰিয়তে কণ্ট্ৰল ইউনিটৰ পিষ্টনটোক ওপৰলৈ ঠেলি দিয়ে আৰু ঠেলি দিয়াৰ লগে লগে আপাৰ ভাল্ভটো অপেন হৈ যায় আৰু লোৱাৰ ভাল্ভটো ক্ল'জ হৈ যায়। যেতিয়া আপাৰ ভাল্ভটো অপেন হৈ যায়, তাৰ ফলত এটমস্ফিয়াৰিক এয়াৰ কণ্ট্ৰল ইউনিটৰ ভিতৰলৈ সোমাই যায়। এতিয়া এই এয়াৰখিনি কণ্ট্ৰল ইউনিটৰ ভিতৰলৈ আহে, তাৰপিছত এই এয়াৰখিনি চাৰ্ভো চিলিণ্ডাৰৰ ভিতৰলৈ গুচি যায় আৰু তাৰ ফলত চাৰ্ভো চিলিণ্ডাৰত ডিফাৰেঞ্চিয়েল ফ'ৰ্চ জেনেৰেট হয় আৰু এই ডিফাৰেঞ্চিয়েল ফ'ৰ্চে চাৰ্ভো চিলিণ্ডাৰৰ পিষ্টন ৰডডালক আগলৈ ঠেলি দিয়ে, যাৰ ফলত গাড়ীখনত ব্ৰেক এপ্লাই হৈ যায়। তাৰপিছত যেতিয়া ব্ৰেকটো আকৌ ৰিলিজ কৰি দিয়ে, তেতিয়া আপাৰ ভাল্ভটো ক্ল'জ হৈ যায় আৰু তাৰপিছত যদি কণ্ট্ৰল ইউনিটত এয়াৰ বাচি যায়, সেইখিনি নাইকিয়া কৰে NRVয়ে। আৰু যদি গাড়ীখন ৰখি যায়, গাড়ীখনত ভেকিউম ক্ৰিয়েট কৰে ভেকিউম ৰিজাৰ্ভায়াৰে আৰু এনেকৈয়ে ভেকিউম ব্ৰেক বুষ্টাৰে কাম কৰি থাকে। বন্ধুসকল, এইটোৱে আছিল ভেকিউম ব্ৰেক বুষ্টাৰৰ ওপৰত এটা সৰু ভিডিঅ'। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই, ধন্যবাদ।